Hello everyone. আজিলৈ আহিছো এছএছ ফাৰ্ষ্ট ইয়াৰ পলিটিকেল সায়েন্সৰ 80 চেপ্টাৰ সংবিধান কিয় আৰু কেনেকৈ পৰা ইম্পৰ্টেন্ট MCQs যিবোৰ কোৱেশ্চনছ এছএছ ফাৰ্ষ্ট ইয়াৰ ফাইনেল এক্সামৰ বাবে যথেষ্ট কমন হোৱাৰ লগতে এই কোৱেশ্চনছবোৰ আসাম পুলিচ ADRE TET এক্সামৰ দৰে বিভিন্ন কম্পিটিটিভ এক্সামৰ বাবে খুবেই ইম্পৰ্টেন্ট আৰু এই MCQs খিনি both ইংলিছ মিডিয়াম এণ্ড আছামিজ মিডিয়ামত দিয়া হৈছে সো ভিডিওটো চাই ভাল পালে লাইক কমেন্ট এণ্ড শ্বেয়াৰ কৰি দিব